হাই হেল্ল' নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু আজি উৰুকা আশা কৰোঁ সকলোৰে উৰুকাৰ দিনটো ভালে কুশলে যাওক আৰু লগতে মই এতিয়া আহিছোঁ দেওমনৈ বজাৰ ফালত আজি ইয়াৰ পৰা কিবা কিবি বস্তু ল'ম যিহেতু ভোগৰ উৎসৱ ভোগালী গতিকে ক'ত যাওঁ কি কৰোঁ কি লওঁ সকলোবিলাক আপোনালোকে মোৰ জৰিয়তে চাই থাকক আৰু গোটেই দিনটোবিলাক যদি চাব বিচাৰে গতিকে ভিডিঅ'টো চাই থাকক অলপমানো স্কিপ নকৰি বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো আচলতে বতৰটো খুবেই বেয়া আৰু গোটেইখিনি চাগে ভিডিঅ' কৰা নহ'ব কাৰণ বজাৰৰ ভিতৰত গোটেইবিলাকত বোকাৰে বোকা হৈ পৰিছে গতিকে ইমান ভিডিঅ' কৰাটো নহ'ব যিমানখিনি দেখাওঁ আপোনালোকে চাই থাকিব দেখিছে এয়া গোটেই বোকাৰে হৈ আছে গতিকে ভিডিঅ' ইমানবোৰ কৰা নহ'ব বজাৰৰ ভিতৰত বোলে আৰু বোকা এইবিলাক দেখিছে আপোনালোকে গোটেই বোকাৰে বোকা হৈ আছে ভিতৰৰ ফালে চাগে আৰু বোকা হ'ব কাৰণ ইমান মানুহে বজাৰ কৰি আছে এইবিলাক মাছ আৰু এইবিলাক দেখিছে আপোনালোকে খাহী কাটি আছে বহুতখিনি কাটিছে গোটেইখিনি ভিডিঅ' কৰা নহ'ব আৰু এইবিলাক গোটেই বোকা এটেকা দি দিছে ইয়াতে মাছ এইবিলাক যিমান ডাঙৰ লাগে মাছ পাব ইয়াৰ ঘৰত আৰু কেঁচা চব্জিৰ বজাৰ মানে খোজ দিবৰ কাৰণে জাগা নোহোৱা হৈ গৈছে মানুহ লগতে গোটেই বোকা এইবিলাক চাওক গোটেই বোকা হাই বজাৰ কৰিলোঁ চব্জিৰ বজাৰ মাছ মাংস গোটেইখিনিৰে বজাৰ কৰিলোঁ আমি আৰু যিহেতু বজাৰত বোকা হোৱাৰ কাৰণে গোটেইখিনি ভিডিঅ' নকৰিলোঁ আৰু আমি মাছটো ঘৰত কাটিবৰ কাৰণে লৈ আহিলোঁ আৰু এইটো মোৰ সৰু দাদা বৰ্তমান গুৱাহাটীৰ পৰা আহি পাইছিলেহে মাত্ৰ তাৰপিছত আমি দুয়োটাই মিলি কিনে মাছটো ঘৰতে কাটিছোঁ আচলতে আজি নিজে কামবিলাক কৰি নিজে খোৱাৰ মজাটোৱে বেলেগ সেইকাৰণে লগে ভাগে মিলি গোটেই কামবোৰ কৰি আমি ৰাতিলৈকে এসাঁজ খাম বুলি ভাবিছোঁ এইবাৰ ভোগালী বিহুটো বহুত উলহ মালহেৰে আমি পালন কৰিব পৰা নাই আচলতে আমাৰ এই বিহুটো এইবাৰ সেমেকা হ'ব কাৰণ প্ৰতি বছৰে আমি ভেলা পুজি বনাওঁ লগতে বিহু উদযাপন কৰোঁ আমি গোটেইখিনি ল'ৰাই মিলি কাৰণ আমাৰ বিহু সদস্যৰে এজন বৰ্তমান GMCত চিকিৎসাধীন হৈ আছে আৰু তেনে ক্ষেত্ৰত আমি উলহ মালহেৰে আমাৰ বিহু পাতিবলৈ আমাৰ মনটোৱে নকয় গতিকে আমি ঘৰতো আমি জাষ্ট নিয়মটো কৰিছোঁ লগতে আমি এবাৰ ভেলা পুজিও বনাব পৰা নাই গতিকে মই বহুত কিছুমান ইয়াতে দৃশ্য ৰৈ যাব পাৰে আপোনালোকে যাতে মাফ কৰি দিয়ে এয়া ভণ্টিয়ে বনাই আছে এয়া কি নিমকি কাটা নিমকি এয়া ভণ্টিয়ে বনাই আছে এতিয়া কাটা নিমকি ইয়াৰ পিছত কি বনাবা নাৰিকলৰ চিৰা আৰু ইয়াৰ পিঠা চুঙাত চাউল ভৰাই আছে কেনেকৈ ভৰাই আপোনালোকক দেখাওঁ এইটো হৈছে মোৰ বৰমা তামাম ব্যস্ত চাউল দিছে ফাৰ্ষ্ট তাৰপিছত কি দিবা বৰমা পানী কিমান দিব লাগে আগতে পানী অলপ দিব লাগে তাৰে পিছত আকৌ পানী আকৌ চাউল আকৌ পানী আকৌ চাউল চাওক পানী অলপ দিলে আকৌ চাউল দিলে আকৌ এতিয়া পানী নেকি আকৌ পানী তামাম ব্যস্ত বৰমা বৰ বিশেষ নেদেখাও বাৰু এইবিলাক হৈছে নে ঘৰুৱা আহিছে ন হাই মই বৰ্তমান মাংসৰ কাৰণে ৰেডি কৰি আছোঁ গোটেইখিনি মই আপোনালোকক দেখাওঁ কি কি মাংস আজি পাকঘৰত নবনাই মাহঁতে আমি ল'ৰাকেইটাই আজি বনাম মোৰ দাদাহঁতে বনাব আৰু কি কি বনাওঁ কিহৰ মাংস আছে আপোনালোকক মই কৈ দিওঁ এয়া চাই লওক এয়া আছে খাহী মাংসখিনি বঢ়িয়াকৈ মাৰি লোৱা হৈছে গোটেইখিনি বস্তু দিছোঁ দৈ দিছোঁ ক্ৰীম দিছোঁ সমস্ত বস্তু দিয়া হৈছে একেখিনি বস্তু দি মৰা হৈছে এয়া হৈছে লোকেল মুৰ্গী আৰু এয়া হৈছে হাঁহৰ মাংস আৰু এইবিলাক দেখিছে পিঁয়াজ মছলা সমস্ত ৰেডি কৰিছোঁ আৰু কেনেকৈ বনাওঁ আপোনালোকে চাই পেলাই আৰু এয়া বনাই আছে পিঠা চুঙা তেতিয়া মই আপোনালোকক দেখাইছিলোঁ ন চাউল চুঙাত ভৰাই আছিলে চ' এয়া বৰমাই এতিয়া পুৰি আছে আৰু
খেৰেৰে পুৰি আছে চুঙাকেইটা আৰু লগত আছে এইটো মোৰ ভতিজা দাদাৰ ল'ৰা আৰু লগতে এজনী চিনি পাইছে আপোনালোকে মাংস হৈ আছে দুজন দাদাই দুটা বেলেগ বেলেগ মাংস বনাইছে এইটো হৈছে হাঁহ আৰু এইটো হৈছে খাহী মাংস ডাঙৰ দাদাই বনাইছে খাহী মাংস আৰু মই বহি বহি খোৱাহে কথা আৰু আজি গোটেইবিলাকে কৰিয়ে আছে কাম মই একো কৰিব লগা হোৱাই নাই বৰ্তমানলৈকে এয়া খাব পৰা হৈ গ'ল এতিয়া খোৱাহে কথা আৰু এয়া আমাৰ ঘৰত উপস্থিত আছে আমাৰ আলহী এয়া মোৰ পেহা এয়া বৰদেউতা আৰু এই দেউতা ধুনীয়াকৈ বহি আছে তেওঁলোকৰ মাংসৰ জুতি লৈ আছে যিহেতু ভোগালী উৎসৱ সকলোৱে জানে আমাৰ গাঁৱৰ ইজন সিজন ব্যক্তি আহে আৰু বিহু খাম সেইকাৰণে হিচাপে আমাৰ এই ঘৰটোৰ ভিতৰত আমি ৰান্ধিছোঁ মোৰ দাদাই বনাই আছে মাংস আৰু এয়া মই এতিয়া খাম ভাজা মাংস এয়া লোকেল মুৰ্গী হয় দাদাই বনাইছে মই আজি একো কৰিব লগা হোৱা নাই চব দাদাহঁতে বনাই আছে আৰু মই বিন্দাছ খাই আছোঁ আৰু এনেকৈয়ে খাই লৈ উৰুকা ৰাতিটো শেষ কৰিলোঁ ইয়াতে এইটো হৈছে সৰু মেজি সৰু ল'ৰা সৰু মেজি আৰু এইটো বনাইছিলে আমাতকৈ সৰু চামে মানে আমাৰ ভাইটি কেইজন মানে বনাইছিলে আৰু ইয়ালৈ ৰাতিপুৱাই গৈ ভেলাপুজিৰ জুইৰ তাপ ল'লোঁ আৰু এনেকৈয়ে কাৰণ কৈছিলোঁ আপোনালোকক আমাৰ বন্ধুজন নাই বাবে আমি বহুত আগ্ৰহেৰে একো কৰিব পৰা নাই এইবাৰ ৰাতিপুৱাই উঠি মেজি জ্বলাবলৈ গ'লোঁ মেজি জ্বলালোঁ তাৰ পৰা আহি এতিয়া মই গা মূৰ ধুলোঁ গা মূৰ ধুই মই এতিয়া ৰেডি আৰু এতিয়া নিয়ম অনুযায়ী কিছুমান পৰম্পৰা নিয়ম অনুযায়ী মাহঁতে কিবা খোৱাৰ ব্যৱস্থা কৰিছে চ' এতিয়া খাম আৰু লগত আৰু এয়া হৈছে মোৰ দেউতা বিহুৰ কাৰণে দেউতাই ঘৰতেই ভাগৱত পাঠ পঢ়ি আছে আৰু আমি ভাগৱত পাঠ পঢ়া শেষ হোৱাৰ লগে লগে আমি কিছুমান নিয়ম অনুযায়ী কিছুমান বস্তু খাম চ' কি বস্তুনো খাওঁ নিয়ম অনুযায়ী আপোনালোকে চাই থাকক কি খাব লাগে এয়া দেখিছে দেউতাই ঘৰতে বিহু উপলক্ষে ঘৰতে ভাগৱত পাঠ কৰি আছে ভাগৱত পাঠ শেষ হোৱাৰ লগে লগে কি বোলে চাহ খাম আৰু বুট প্ৰসাদ খাম আপোনালোকে চাই থাকক ভিডিঅ'টো কি খাওঁ গলত মানিয়া পাগে কাটিবা কনেন্ত এয়া হৈছে আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকল আমাৰ তাত বিহু খাব আহিছে আৰু এতিয়া প্ৰসাদ দি আছে আৰু এইফালে আছে এইফালে চাই দিয়া পেহা হাই বুলি কৈ দিয়ে হাই এইকেইটা হৈছে গাঁৱৰ বয়োজ্যেষ্ঠ প্ৰসাদ খাইছে ইয়াৰ পৰা চাহ দিব তাৰপিছত চুঙা পিঠা জলপান দিব আৰু ভাত আৰু এয়া হৈছে আমাৰ বিহু খোৱাৰ যোগাৰ এয়া ধুনীয়াকৈ মোৰ বৌয়ে সজাই থৈ দিছে গোটেইখিনি বস্তু একেলগে সজাই থৈ দিছে ভগৱানৰ নামত উৎসৰ্গা কৰি আমি গোটেইখিনি খাই দিম আৰু লগতে বিহুৰ স্পেচিয়েল হিচাপত বৌয়ে এটা কেক বনাইছে বৰ ধুনীয়া চাওঁ এয়া আছে লিটাৰ পানী ৰাতিয়ে মাহঁতে লিটাৰ এটা পানী দি থৈ দিছিল খাব লাগে বছৰটোৰ কাৰণে কি হয় ইমান বৰ বিশেষ নাজানো মাহঁতে জানে আৰু খাব দিছে খাই লওঁ বহুত তিতা মই অলপমান খাইছোঁ তাৰপিছত ইয়াতে মাহঁতে কণী দিছে আৰু লাড়ু পিঠা আপেল যিমান আছে কমকৈ খাম যিমান পাৰোঁ খাবলৈ চেষ্টা কৰিম খাই আছোঁ আলি খাওঁ ইয়াৰ পিছত পিঠা চিঠা খাওঁ মাংস আৰু ভাত খাই এয়াই আছিল বিহুৰ ভিডিঅ' আৰু মই আপোনালোকক গোটেইখিনি কথা ক'লোৱেই বহুত বস্তুৱে হয়তো ৰৈ গৈছে আৰু ইমানতে ভিডিঅ'টো সামৰিব লাগিব কাৰণ বন্ধুজন বেমাৰত পৰি থকাৰ বাবে বৰ বিশেষ একো উদযাপনেই কৰিব নোৱাৰিলোঁ বিহুটি গতিকে এইখিনিয়ে আছিল যিমান পাৰোঁ আপোনালোকক দেখাইছোঁ
ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেকুৱা ভিডিঅ'সমূহ দিবলৈ আপোনালোকৰ পৰা সাহস পাওঁ। সকলোবিলাক সুস্থ থাকক, লগতে ভালে থাকক।